42 সেকেন্ডত ওয়ার্ল্ডত 7টাকৈ ওয়েবসাইট ক্ৰিয়েট হয়। আপুনি ভিডিঅ' চাই থকাৰ সময়ত বহুকেইটা ওয়েবসাইট ক্ৰিয়েট হৈ গ'ল। তো এনে ধৰণৰ কেইটামান ফেক লৈ আজি আপোনালোকৰ মাজলৈ আহিছোঁ। ফেক নম্বৰ 6, এলিফেণ্ট। হাতীয়ে মানুহৰ মেল আৰু ফিমেলৰ মাজত ডিফাৰেঞ্চিয়েট কৰিব পাৰে। মানুহৰ ভইচৰ জৰিয়তে হাতীয়ে মতা মানুহ নে মাইকী মানুহ সেইটো ধৰিব পাৰে আৰু কেনে ধৰণৰ গ্ৰুপ অফ পিপুল সন্মুখত আছে সেইটোও হাতীয়ে বুজি পায়। যদি কোনো আদিবাসী মতা মানুহৰ গ্ৰুপ সন্মুখত আহে যিয়ে নেকি চিকাৰ কৰে তেতিয়া হাতীয়ে জোৰত দৌৰিব ধৰে। আৰু যদি ৱেষ্টাৰ্ণ ছাইডৰ কোনোবা মহিলা গ্ৰুপ সন্মুখত থাকে তেতিয়া হাতীয়ে লাহে লাহে দৌৰিব ধৰে। অৰ্থাৎ হাতীয়ে মানুহৰ ভইচৰ জৰিয়তে মানুহৰ মেল আৰু ফিমেলৰ মাজত ডিফাৰেঞ্চিয়েট কৰিব পাৰে। ফেক নম্বৰ 5, মেক্সিকোত মণ্টেৰী নামৰ এখন ষ্টেডিয়াম আছে আৰু এই ষ্টেডিয়ামখনৰ ভিউটো আপুনি চাই লওক। একেবাৰে পাহাৰৰ কাষতেই অৱস্থিত আৰু এই এওচম পিকখন বহুত আগতেই ইণ্টাৰনেটত বহুত বেছিকৈ ভাইৰেল হৈ পৰিছিল। পৃথিৱীৰ সকলোতকৈ ইউনিকলি লোকেটেড ষ্টেডিয়ামসমূহৰ ভিতৰত এই ষ্টেডিয়ামখন এখন অন্যতম ষ্টেডিয়াম হয়। ফেক নম্বৰ 4, জাটায়ু আৰ্ট চেণ্টাৰ। এই যে জাগাটো হয় এইটো কেৰালাত অৱস্থিত আৰু এইটো পৃথিৱীৰ সকলোতকৈ ডাঙৰ বাৰ্ড ষ্ট্ৰাকচাৰ হয় আৰু ইয়াৰ পৃথিৱীৰ সকলোতকৈ ডাঙৰ বাৰ্ড কালচাৰ ৰেকৰ্ড আছে। আৰু এই যে চৰাইটো সেইটো জাটায়ু হয়। আপুনি যদি কেতিয়াবা কেৰালালৈ যায় তেতিয়াহ'লে এই ষ্ট্ৰাকচাৰটো ভিজিট কৰিবলৈ কেতিয়াও নাপাহৰিব, জাটায়ুছ আৰ্ট চেণ্টাৰ। ফেক নম্বৰ 3, পাবজি। পাবজিত যে ইৰেংগুল মেপ আছে এই নামটো কেনেদৰে হ'ল শুনা। পাবজিৰ যিজন ক্ৰিয়েটৰ ব্ৰেণ্ডন গ্ৰীণ, তেওঁৰ ছোৱালীজনীৰ নাম ইৰাণ আৰু ইৰাণৰ লগত এঞ্জেলৰ লগত কম্বাইন কৰিলে তেতিয়া ইয়াৰ নাম হয় ইৰেংগুল আৰু এনেকৈয়ে হ'ল ইৰেংগুল মেপ। আপুনি যিকোনো এটা গেমৰ নাম লওক, সেয়া পাবজিয়ে হওক বা ফ্ৰী ফায়াৰেই হওক, এতিয়া বহুত লোকে হাজাৰ হাজাৰ লাখ লাখ লোকে সেই পাবজি ফ্ৰী ফায়াৰ খেলি আছে। তো কোনটো গেম হয় যিটো নেকি একেলগে একে সময়তে বহুত প্লেয়াৰে খেলিছিল। আপুনি এই লিষ্টখন চাওক। টপ 1ত আছে পাবজি, যি নেকি 3.1 মিলিয়ন লোকে অৰ্থাৎ এই পৃথিৱীৰ 31 লাখ লোকে একেলগে একে সময়তে পাবজিত অনলাইন গেম খেলি আছিল। পাবজিয়ে 2018ত $1 বিলিয়ন কামাইছিল অৰ্থাৎ 7,000 কৰোৰ। সেই হিচাপত পাবজিৰ এদিনত ইনকাম হয় 20 কৰোৰ আৰু 1 মিনিটত ইয়াৰ ইনকাম হয় 1.38 লাখ আৰু পাবজিৰ 1 ছেকেণ্ডত ইনকাম হয় 2,300 টকা। অ' মাই গড। ফেক নম্বৰ 2, চন 1999ত 50 মিলিয়ন পেজ গোট কৰিবলৈ গুগলক সময় লাগিছিল 1 মান্থ, কিন্তু বৰ্তমান সময়ত 50 মিলিয়ন পেজ ডাটা স্ক্ৰল কৰিবলৈ গুগলক সময় লাগে মাত্ৰ 2 মিনিট। ফেক নম্বৰ 1, হিউমেনিটিৰ আৰম্ভণিৰ পৰা 2003 লৈকে যিমান ডাটা আমি কম্পিউটাৰত ষ্ট'ৰ কৰিছোঁ সেই ডাটাৰ তথ্যটো এইটো ছাইডত আৰু আনটো ছাইডত বৰ্তমান সময়ত আমি প্ৰতি 2 দিনত কম্পিউটাৰত ষ্ট'ৰ হোৱা ডাটা। তো এইটো সেইটোৰ ইকুইভেলেণ্ট হয়। অৰ্থাৎ হিউমেনিটিৰ আৰম্ভণিৰ পৰা 2003 লৈকে আমি কম্পিউটাৰত যিমান ডাটা ষ্ট'ৰ কৰিছোঁ বৰ্তমান সময়ত আমি সিমানখিনি ডাটা 2 দিনত ষ্ট'ৰ কৰোঁ। আপুনি এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব। তো আজিলৈ বাই বাই, আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় আই অসম।